হেল্ল' গাইজ, আজি আন এটা ভিডিঅ' লৈ আহিলোঁ গাইজ। আজি ভাল লগা চাব চফাবোৰ কেনেকৈ বনায় আপোনালোকে চাব পাৰিব। এয়া আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এয়া চাওক ফ্ৰেমটো বনাই লৈছে গাইজ। যদি ভিডিঅ'টো শেষলৈ চাই থাকিব। ষ্টাইলিছ ফাৰ্নিচাৰ বয় ৰাজীৱ ইউটিউব চেনেলটোলৈ আপোনালোক স্বাগতম জনালোঁ গাইজ। যদি আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, নতুন নতুন ভিডিঅ' আপলোড পাই থাকিবলৈ। এই আধা আধি হৈ গৈছে চাওক, ভিডিঅ'টো চাই থাকক। এয়া এয়া এই চাই লওক, এই চাইডত কুচন লগা চাইডত থাকিব। এই কাপোৰ চিলাই আছে ওপৰত চিলাই আছে, চাই লওক। এয়া চাই লওক, এয়া হৈ গৈছে সম্পূৰ্ণ। এইটো বটন বাকী আছে অলপ। এই চাইডত থকাটো কুচন লগাটো বনাই আছে, চাই লওক। এয়া এনেকৈ ধুনীয়া ষ্টাইল কৰি কৰি বনায় সাজ দি দি। এই চাওক হৈ গৈছে। ওপৰ চাইডৰ ওপৰত এটা কুচন লগাব আছে। এই কুচন লগাব এইখিনি ইয়াত ওপৰত কুচন লগাৰ পিছত হৈ যাব সম্পূৰ্ণ। অলপ পিছতে ছেট কৰা যাব। ছেট কৰাৰ পিছত আপোনালোকে দেখাব কেনেকুৱা লাগে। গাইজ এইযোৰ হ'ল আৰু আন এযোৰ চফা, বেলেগ এটা মডেল। আপোনালোকে চাওক, এইযোৰ চফা। এয়া চাই থাকক, এই সৰু কুচন এটা আছে ওপৰত লগাই দিব। এয়া ওচৰত ৰাখি থৈছে, অলপ পিছতে লগোৱা যাব। আপোনালোকে চাব কেনেকুৱা লাগিছে। এয়া চাই লওক, এয়া হৈ গৈছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব।